নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে মই আপোনালোক সকলোকে নতুন বছৰ হিয়াপৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ নতুন বছৰটোৰ আপোনালোক মানে সকলোকে সফলতাই চাওক সকলোৱে সফলতা পাওক আৰু যিসকলে মানে পৰীক্ষাৰ প্ৰিপেয়াৰ কৰি আছে সকলোৱে যাতে পাছ কৰি যায় এই মোৰ অন্তৰৰ পৰা শুভকামনা নতুন বছৰটো সকলোৰে বাবে ভাল হওক তো আজি মই যিসকলে টেট কোৱালিফাই কৰিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মই গম নোপোৱাকৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ যিসকলে পাছ কৰিছে আৰু কমেণ্ট কৰি জনাব ভাল লাগিব তেতিয়া আৰু হোৱাটছআপত মই হোৱাটছআপটো খুলিলোঁ ডেছক্ৰিপশ্যনত নাম্বাৰটো দিম আপোনালোকে মেছেজ কৰিব মই তেতিয়া গ্ৰুপটো ক্ৰিয়েট কৰি দিম তাতে মই কাৰেণ্ট এফেয়াৰ্ছ আৰু জিকেখিনি দিম আৰু সমাৰ্থক শব্দ বিপৰীতাৰ্থ শব্দ যিখিনি আছে গোটেইখিনি মই তাত দি দিম আৰু কিছুমান কমেণ্ট কৰি আছে কেইটামান বিষয়ত সেইখিনি মই তাত দি দিম আৰু গল্পকাৰ দুজনৰ বিষয়ে থাকি গৈছিলে শংকৰদেৱ মাধৱ এইখিনি মই আলোচনা কৰি দিম আৰু এটা কথা আপোনালোকে APSC কিন্তু ট্ৰাই কৰক এবাৰ 39টা পোষ্ট ওলাইছে এডভাৰটাইজটো মই গ্ৰুপত দিম তাতে প্ৰিলিমছটো মানে কি জেনেৰেল পেপাৰ আপোনালোকে পঢ়িয়ে আছে সেইখিনি মই ভাবোঁ পাছ কৰি যাব আপোনালোকে অলপ কষ্ট কৰিলে আৰু মেইনছৰ কাৰণে অসমীয়া কাকতখন যোনে লয় মই সম্পূৰ্ণ নোটছ প্ৰভাইড কৰি দিম আৰু খুব ধুনীয়াকৈ মই বুজাই দিবলৈ চেষ্টা কৰিম কাৰণ অসমীয়াত মেজৰ হিচাপে নল'লে মানে প্ৰশ্নোত্তৰ লিখাটো অকণমান কঠিন হয় তাৰ কিছুমান বিষয়বস্তু কেনেকৈ ধৰণে আচলতে আনিব লাগিব আৰম্ভণি থাকে তাতে কেনেকৈ ধৰণে শেষ কৰিব লাগিব গোটেই পৰিসৰটো কেনেকৈ বিশ্লেষণ কৰিব লাগিব সকলোৱে নাজানে সেই কথাখিনি গতিকে সেই গোটেই নোটছ মই প্ৰভাইড কৰি দিম মই মানে সম্পূৰ্ণৰূপে সহায় কৰিম যদি APSC কোনোবাই অসমীয়া কাকতখন লয় তো ঠিক আছে তেতিয়াহ'লে আপোনালোকে APSC এপ্লাই কৰিব মই সহায় কৰিম এডভাৰটাইজটো মই গ্ৰুপত দিম আৰু মেছেজ কৰি দিব জনাব কেনেকৈ ধৰণে দিলে মানে সহায় হয় আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে আৰম্ভ কৰোঁ ক্ৰিয়াৰ বিষয়ে এতিয়া আমি জানিব লাগিব আচলতে ক্ৰিয়ানো কি ক্ৰিয়াপদ কি কাৰক বচন আমি এটা যেনেকৈ ধৰণে কনচেপ্ট আচলতে লৈছিলোঁ ইয়াতো মই এটা মানে সম্পূৰ্ণ কনচেপ্ট দিবলৈ চেষ্টা কৰিম এতিয়া ক্ৰিয়াপদ বুলি ক'লে যি পদে কোনো কাৰ্য সম্পাদন কৰা বা নকৰা বুজায় তাক ক্ৰিয়াপদ বোলে তাৰমানে আমি কিবা এটা কাম কৰিছোঁ সেইটো সম্পাদন হওক বা নহওক সম্পূৰ্ণ হওক বা নহওক কিন্তু এটা কাম কৰিছোঁ সেয়া হ'ল ক্ৰিয়া ব্যাকৰণত যি পদে এটা কাৰ্য সম্পূৰ্ণ বা সম্পাদন হোৱা বা নোহোৱা বুজাওক কিয় কিন্তু কাম এটা যে হৈছে সেইটো কথা আমি গম পাইছোঁ কিন্তু কামটো সম্পাদন হোৱা বা নোহোৱা বুজাওক কিয় হওক বা নহওক কিন্তু আমি গম পাইছোঁ যে সেয়া আচলতে কিবা এটা হৈছে কিন্তু সেয়াই হ'ল মানে ক্ৰিয়াপদ ব্যাকৰণত সেয়াই হ'ল ক্ৰিয়াপদ দুবিধ সমাপিকা আৰু অসমাপিকা ক্ৰিয়া এতিয়া যি ক্ৰিয়া বাক্য সম্পূৰ্ণ কৰে তাক সমাপিকা ক্ৰিয়া বোলে যেনে মই পঢ়াশালীলৈ যাওঁটো লগ হ'ল কাৰণে মই পঢ়ালৈ যাওঁ এটা সম্পূৰ্ণ বাক্য গতিকে এটা সমাপিকা ক্ৰিয়া বাক্যটো সম্পূৰ্ণ কৰিছে তেওঁ ঘৰলৈ যাব ইয়াতো বাক্যটো সম্পূৰ্ণ হৈছে ইয়াত যাব মানে ক্ৰিয়া ইয়াত যোগ হৈছে যাবটো হ'ল ক্ৰিয়া তো গতিকে এতিয়া অসম্পূৰ্ণ হৈ থাকিলে অসমাপিকা ক্ৰিয়া বুলি কোৱা হয় মানে যি ক্ৰিয়াৰ বাক্য অসম্পূৰ্ণ হৈ থাকে সেই ক্ৰিয়াৰ অসমাপিকা ক্ৰিয়া হয় এতিয়া এই উদাহৰণকেইটাৰ পৰা আমি বুজি পাম যে মই পঢ়াশালীলৈ বুলি কওঁতে অসম্পূৰ্ণ হৈ আছে সম্পূৰ্ণ হোৱা নাই গতিকে হ'ব অসমাপিকা ক্ৰিয়া আৰু মই পঢ়াশালীলৈ যাওঁ সেয়া হ'ল সমাপিকা ক্ৰিয়া ইয়াত যাব আদি ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰিছে গতিকে ইহঁত সমাপিকা ক্ৰিয়া আৰু য'ত যাব নাই মানে মই পঢ়াশালীলৈ মই ঘৰলৈ এনেকৈ য'ত আছে সেয়া হ'ল অসমাপিকা ক্ৰিয়া বুজি পাইছে নিশ্চয় তো আৰু এটা কথা আমি জানি থ'ব লাগিব যে ধাতুৰ পিছত ক্ৰিয়া বিভক্তি যোগ কৰি বেলেগ বেলেগ কাল আৰু পুৰুষত সাধন হোৱা বাবে সমাপিকা ক্ৰিয়াকে সাধ্য ক্ৰিয়াও বোলে কথাটো জানি থ'লেই হ'ল এতিয়া যি ক্ৰিয়াৰ কৰ্ম নাই তাক অকৰ্মক ক্ৰিয়া বোলে তাৰমানে যি ক্ৰিয়াৰ বিশেষ কোনো কৰ্ম নাথাকে যি কোনো কাম কৰা নুবুজায় সেয়া হ'ল অকৰ্মক ক্ৰিয়া আৰু যি ক্ৰিয়াৰ কৰ্ম থাকে যি ক্ৰিয়াই এটা কামক প্ৰতিনিধিত্ব কৰে কাম কৰাটো বুজায় সেয়া হ'ল সকৰ্মক ক্ৰিয়া এতিয়া ক্ৰিয়াৰ বিষয়ে আমি বুজি পাইছোঁ নিশ্চয়
বুজি পাইছে বুলি মই ভাবিছোঁ মইতো মানে ৰাফ মই হোৱাটছআপত দি দিম ৰাফ কপি তাতে আপোনালোকে বুজি পাব আৰু সমাৰ্থক আৰু বিপৰীতাৰ্থক শব্দ বুলি ক'লে এতিয়া সমাৰ্থক শব্দ অটল বুলি ক'লে স্থিৰ আৰু অটল বুলি ক'লে মানে অটল তলিত অতি দ তাৰমানে অটল মূৰ্ধন্যতৰ অটল হ'ল স্থিৰ লৰচৰ নোহোৱা স্থিৰ হৈ থকা আমি গম পাইছোঁ সেয়া হ'ল সমাৰ্থক শব্দ আৰু অটল যিটো দন্ত্যতৰ অটল সেয়া হ'ল তলি পাবলৈ নহয় অতি দ মানে আমি যে কওঁ সাগৰৰ অটল তলি এনেকৈ ধৰণে কিছুমান কবিতা আছে তাত পাব আচল আচল হ'ল প্ৰকৃত গতিকে সেয়া আচলৰ সমাৰ্থক শব্দ প্ৰকৃত সেয়া আমি বুজি পাইছোঁ এতিয়া বিপৰীতাৰ্থক শব্দ বিপৰীতাৰ্থক আন্ধাৰ বুলি ক'লে আমি পোহৰক বুজাম আচল বুলি ক'লে নকলক বুজাম গতিকে এইখিনিয়ে মই হোৱাটছআপত দিম আপোনালোকে পাব গতিকে ভিডিঅ'টো দীঘলীয়া নকৰোঁ আপোনালোকে সকলোৰে ভাল হওক নতুন বছৰ হিয়া ভৰা শুভকামনা পুনৰবাৰ জনালোঁ আৰু এই নতুন বছৰত আৰম্ভণিতে আপোনালোকে সফল হওক সফলতা পাওক হাইস্কুল টেট সকলোৰে পাছ কৰি যাওক এয়ে মোৰ আন্তৰিক শুভকামনা আৰু মই যেনেকৈ ধৰণে সহায় কৰিব লাগে তেনেকৈ ধৰণে সহায় কৰিম মাত্ৰ আপোনালোকে মোক জনালেই হৈ গ'ল কাৰণ আপোনালোকৰ পৰা মোৰ নিজৰে নলেজ কিছুমান গেইন হৈ আছে যিবোৰ কথা মই পাহৰি গৈছোঁ সেই বস্তুখিনি মই আকৌ মাইণ্ডত আনি ল'ব পাৰিছোঁ মোৰ সুবিধা হৈছে কিন্তু আপোনালোকৰ কাৰণে আপোনালোকক মই কেনেকৈ ধৰণে সহায় কৰিব পাৰিছোঁ সেই কথাটো মই নাজানো কিন্তু মই নিজে উপকৃত হৈছোঁ আপোনালোকৰ মন্তব্যবোৰৰ পৰা মোৰ ভাল লাগিছে আৰু যিসকলে PDF বিচাৰি আছে মই হোৱাটছআপতে দি দিম এবাৰৰ পৰা কোনো ধৰণৰ অসুবিধা নাথাকিব যিহেতু হোৱাটছআপটো ক্ৰিয়েট কৰা হৈ গৈছে মোক মাত্ৰ জনালেই হ'ল যিকোনো বিষয়তে যদি কোনোবাই সোধে মই মোৰতো নিজৰ মাথাত নাথাকিলেও মই বিচাৰি পেলাই বস্তুটো দিবলৈ চেষ্টা কৰিম আৰু অসমীয়া বিষয়ৰ বিশেষকৈ মই অসমীয়া ছাত্ৰ হিচাপে অসমীয়াৰ যিকোনো বিষয়ৰ ওপৰত বিচাৰিলে মই দিব পাৰিম মোৰ লগত আচলতে থাকেই গোটেই বস্তুবোৰ কিন্তু নিজৰ মূৰত নাথাকিলেও মই বিচাৰি পেলাই দিবলৈ চেষ্টা কৰিম APSC কিন্তু আপোনালোকে দিয়ক কাৰণ GK আৰু কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে যিহেতু পঢ়িয়ে আছে প্ৰিলিমছটো পাছ কৰাৰ পিছত মেইনছটোৰ কাৰণে মই সহায় কৰিম বাকী ছাবজেক্টৰ উপৰিও ধন্যবাদ